শিৱই নমো নমঃ মই জ্যোতিষ আচাৰ্য প্ৰসন্নাৰ্য কৈ আছোঁ। আজি মাহেকীয়া ৰাশিফল চেচনত মই ক'ব গৈ আছোঁ মিথুন ৰাশিৰ বিষয়ে, অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মে' 2022 কেনেকুৱা যাব সেই বিষয়ে মই ক'ব গৈ আছোঁ। আৰু এইটো চেচনত মই শিক্ষা দীক্ষা হওক, ব্যৱসায় বাণিজ্য হওক, টকা পইচাৰ ক্ষেত্ৰত হওক, চাকৰিৰ ক্ষেত্ৰত হওক, যাত্ৰা হওক বা বেমাৰ আজাৰ ক্ষেত্ৰত হওক আৰু লগতে প্ৰতিকাৰসমূহ মই ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰক, যাতে অন্য এজনেও ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহোঁ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। শিক্ষা দীক্ষা যিয়ে কৰি আছে, পঢ়া শুনা কৰি আছে, সেইসকলৰ ক্ষেত্ৰত এভাৰেজ থাকিব, অৰ্থাৎ মানসিক চঞ্চল আৰু অধৈৰ্যতাৰ কাৰণে মাহটো কিছু পৰিমাণে পজিটিভ ৰিজাল্ট লাভ কৰিব নোৱাৰিব। নেক্সট আহোঁ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি ক'ব যোৱা যায় তেনেহ'লে নতুন আশাৰ সঞ্চাৰ হ'ব আৰু কোনো ভাল যোগাযোগ হ'ব য'ত নেকি ব্যৱসায়টো ইন ফিউচাৰ এক্সপেণ্ড হোৱাৰ প্ৰস্পেক্টটো বৃদ্ধি হ'ব। নেক্সট আহোঁ টকা পইচাৰ ক্ষেত্ৰত। টকা পইচাৰ ক্ষেত্ৰত যদি মই চাওঁ তেনেহ'লে মাহটো টকা যেনেকৈ আহিব এনেকৈ টকাটো ওলাইও যাব। আৰু যদি যিসকলে শ্বেয়াৰ মাৰ্কেট আদিৰ ক্ষেত্ৰত খেলে সেইসকলৰ ক্ষেত্ৰত মাহটো যথেষ্ট অনুকূল হ'ব। নেক্সট আহোঁ চাকৰিৰ ক্ষেত্ৰত। চাকৰিৰ ক্ষেত্ৰত যিসকলে জবৰ কাৰণে যোগাযোগ কৰি আছে বা যোগাযোগৰ কাৰণে চিন্তা কৰি আছে বা এক্সাম এপ্লাই কৰি আছে, সেইসকলৰ কাৰণে জুন মাহটোত চাকৰিৰ যোগাযোগ হ'ব আৰু নতুন যোগাযোগ হ'ব আৰু সেই যোগাযোগৰ ফলত হয়তো জব পোৱাৰ সম্ভাৱনাটো আশা বেছি আছে। নেক্সট আহোঁ যিসকলে চাকৰি কৰি আছে সেইসকলৰ ক্ষেত্ৰত যদি মই চাব যাওঁ তেনে সেইসকলৰ ক্ষেত্ৰত মানে গ্ৰহৰ মতেদি কিবা অফিচত মানে কিবা সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাটো বেছি আছে, গতিকে অলপ সাৱধানে থকাটো ভাল হ'ব। নেক্সট আহোঁ যাত্ৰাৰ ক্ষেত্ৰত। যাত্ৰাৰ ক্ষেত্ৰত কুণ্ডলী প্লাছ গ্ৰহৰ অনুযায়ী যাত্ৰা ওচৰৰ যাত্ৰা হোৱাৰ সম্ভাৱনাটো বেছি আছে আৰু যাত্ৰাত পৰাপক্ষত মানে এভাৰেজ মানে ফল লাভ কৰিব পাৰিব। নেক্সট আহোঁ বেমাৰ আজাৰ ক্ষেত্ৰত। যিসকল জাতক জাতিকাই নাৰ্ভ হওক বা পেইন ৰিলেটেড সমস্যাৰ সন্মুখীন হৈ আছে সেইসকলক অলপমান মাত্ৰ সাৱধানে থকাটো ভাল হ'ব, কাৰণ এই সমস্যাসমূহ হয়তো বৃদ্ধি হোৱাৰ সম্ভাৱনাটো বেছি আছে আৰু হ'লে ডক্তৰক পৰামৰ্শ লোৱাটো ভাল হ'ব। নেক্সট আহোঁ প্ৰতিকাৰৰ ক্ষেত্ৰত। প্ৰতিকাৰৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে গণেশ পূজা কৰিলে যথেষ্ট ভাল হ'ব বা গণেশ মন্দিৰত পূজা অৰ্চনা কৰিলে ভাল হ'ব আৰু গণেশ মন্ত্ৰ যিটো আছে সেইটো জপ কৰিব আৰু ষ্ট'ন যিসকলে পিন্ধিব বিচাৰে সেইসকলৰ ক্ষেত্ৰত পান্না ৰত্ন পৰিধান কৰিলে যথেষ্ট ভাল হ'ব। ধন্যবাদ।